মই তোমালোকক কওঁ মই যেতিয়া ক্লাছ 6-7ত আছিলোঁ তেতিয়া মহৰ পিঠিত উঠি মহ চৰাবলৈ যাওঁ গম পাইছেনে আমাৰ দুটা মহ আছিলে সিহঁতকে হালু বাওঁ কুহিয়া পেৰু এইবিলাক কাম কৰোঁ আৰু সিহঁতক চৰাবলৈ লৈ যাব লগা হয় মোৰ লগত মোৰ লগৰীয়াটো আছিলে মোৰ ভাইটিটো সি ভাইচ চেঞ্চেলৰ হৈ এখন ইউনিভাৰ্চিটিৰ পৰা ৰিটায়াৰ্ড হৈছে তেওঁ ৰিজনেল ৰিচাৰ্চ লেবৰেটৰীৰ সিনিয়ৰ সাইন্টিষ্ট আছিলে আমি দুইটাই মহ চৰাবলৈ যাওঁ এদিন মই মহৰ পিঠিৰ পৰা পৰিলোঁ এই বাওঁ হাতখন দি পেলাই তেতিয়াৰ দিনত ইয়াত ডাক্তৰ নাছিলে এক্সৰেৰ ব্যৱস্থাও নাছিলে মই 2 বছৰলৈ হাতখন ওপৰলৈ দাঙিব নোৱাৰা হৈ আছিলোঁ মোৰ কাষত থকা খুৰী এজনীয়ে কৈছিলে লৰা মানুহ হালকুৰ বাই খাব লাগিব হাতখন ভাঙি ললি তইনো জীৱনত কি কৰিবি এতিয়া মোৰ কাষৰে খুৰী এজনীয়ে কৈছিলে কথাষাৰ এতিয়াও মোৰ কাণত বাজি থাকে গম পাইছানে গতিকে তাৰ তুলনাত দুবিয়া গহপুৰ কলাবাৰীৰ বহুত উন্নতি হৈছে গতিকে সেই ফালৰ পৰা তোমালোক সৌভাগ্যবান তেতিয়াৰ দিনত নাছিলে হা আজি মোক ডক্টৰ বুলি ক'লে সবেই চিনি পায় কিন্তু তেতিয়াৰ দিনত সেই ডক্টৰ হ'ব লগা ল'ৰাটো মহৰ পিঠিৰ পৰা পৰি হাতখন ভাঙিলে 2 বছৰলৈ হাতখন দাঙিব নোৱাৰা হৈ আছিলোঁ মই ডাক্তৰো নাছিলে এক্সৰেও নাছিলে নিজে নিজে ভাল হৈছিলে মইনো ডাক্তৰ কেনেকৈ গ'লো হা আমাৰ দিনত যেতিয়া দুবিয়া হাইস্কুলত এখন স্কুলতো পঢ়িছিলোঁ ইয়াত এটা বিল্ডিং আছিলে আমি প্ৰথমতে দুবিয়া MV স্কুলৰ কেম্পাছত পঢ়িছিলোঁ তাত আৰু ওপৰত চাল নাছিলে গম পাইছেনে বৰষুণ দিলেই গোটেই ডেস্ক বেঞ্চ সব কিতাপ কাগজ ভিজি যায় গতিকে আমাক ছুটি দি দিয়ে আমি ঘৰলৈ গুচি যাওঁ তাৰপিছত ইয়াত এটা ঘৰ বনাই পেলাই আমাক ইয়ালৈ লৈ আনিলে ইয়াত পঢ়িছিলোঁ বোধহয় ইয়াত পঢ়োঁতে 6-7ত ইয়াত পঢ়িছিলোঁ তাৰপিছত 7ত আমি সেই হাইস্কুলত বাঁহৰ মুঢ়া খান্দি খান্দি স্কুলখন বনোৱাত সহায় কৰি দিছিলোঁ তালৈ গুচি গ'লোঁ গম পাইছানে তালৈ আমি গুচি গৈছিলোঁ এনেকৈ পঢ়ি থাকোঁতে এতিয়া অলপ আগতে উৎপল বৰা ডাঙৰীয়াই এটা কথা কৈছে যে মই ডাক্তৰ মানুহৰ বেমাৰ হ'লে চিকিৎসা কৰি দিওঁ কিন্তু এতিয়া মই লগতে ভাবোঁ মানুহৰ যদি আৰ্থিক অৱস্থাৰ উন্নতি নহয় তেওঁলোকে আধুনিক চিকিৎসা বিজ্ঞানৰ সুফলবিলাক লাভ কৰিব নোৱাৰে গম পাইছেনে ইয়াত বহি থকা তোমালোকৰো বহুতেই ডাক্তৰ হবা ইঞ্জিনিয়াৰ হবা সাইন্টিষ্ট হবা সমাজৰ বিভিন্ন ক্ষেত্ৰত তোমালোকে অৱদান আগবঢ়াই যাবা সেইটো মই নিশ্চিত হা তোমালোকে বহুত ডাঙৰ কাম কৰিব পাৰিবা মই যিমান কৰিছোঁ মোতকৈ আৰু আগুৱাই যাব পাৰিবা তাৰ কোনো সন্দেহ নাই গম পাইছানে কিন্তু এইবিলাকৰ প্ৰেৰণা ইয়াৰ পৰাই আৰম্ভ হয় মই যেতিয়া 4ৰ্থ মানত আছিলোঁ তেতিয়া মোৰ মা অসুস্থ হৈছিলে মা মানে আমি তেতিয়া এতিয়াও চাগে তোমালোকৰ বহুতৰ মা পথাৰলৈ যায় ভুই ৰুৱে কঠীয়া তোলে ধান কাটে আমি মা দেউতাৰ লগত ভুই ৰুইছিলোঁ হাল বাইছিলোঁ কঠীয়া তুলিছিলোঁ গৰু চৰাইছিলোঁ হা মহ চৰাওঁতে পৰি পেলাই হাতখনেই ভাঙিছিলে আৰু ক্লাছ 4 ঘৰত ভাতো বনাইছিলোঁ বৌতীয়ে ভাত বনাব নোৱাৰা হৈ গ'ল তেতিয়া আকৌ ছোৱালী মানুহক চৰুত যাবলৈ নিদিয়ে মানুহৰ অন্ধবিশ্বাস কিছুমান থাকে নহয় জীয়েক হ'লেও এটা বয়সৰ পিছত মানুহ হোৱাৰ পিছত তেওঁক বনোৱা ভাত মাক দেউতাকে নাখায় গতিকে আমাৰ এজনী ছোৱালী আছিলে 4টা ল'ৰা গতিকে আমি ল'ৰাকেইটাই পাল পাতি পাতি ভাত বনাওঁ ঘৰত গম পাইছিলানে আমি তেনেকৈ কৰিছিলোঁ আৰু ইয়াত বহি থকা ৰুকেশ্বৰ ককাইদেৱে জানে বৌতীৰ অসুখ এনেকুৱা হৈছিলে যে মই ক্লাছ 11ত পঢ়ি থকালৈকে অসুখ চিকিৎসা কৰিবৰ কাৰণে ডাক্তৰো নাছিলে সামৰ্থ্যও নাছিলে
গম পাইছানে তেতিয়া হায়াৰ সেকেন্ডাৰী পাছ পৰীক্ষা দিওঁতে মই ভাবিলো বেলেগ কিবা এটা হোৱাতকৈ ডাক্তৰেইনো নহওঁ কিয় অন্ততঃ ভৌতিক ভাল কৰিব পাৰি অন্ততঃ ভৌতিক ভাল কৰিব পাৰি গতিকে ডাক্তৰ হোৱাৰ চিকিৎসালয় পতাৰ সেই সপোনবিলাক কৰ আৰম্ভণি হৈছিল জাৰ্মিনেশ্যন হৈছিল দুবিয়া গম পাইছানে অভাৱ অভিযোগে কেতিয়াবা মানুহক প্ৰেৰণাৰ উৎস হৈ দিয়ে কিছুমানে আকৌ নাইকিয়া কৰি পেলায় মানুহ শেষ কৰি পেলায় কিন্তু সেইবিলাক মানুহে জীৱনত কৃতকাৰ্যতা লাভ কৰিব পাৰে যি জীৱনৰ প্ৰতিটো অসুবিধাকে সুবিধালৈ পৰিণত কৰি ল'ব পাৰে গম পাইছানে প্ৰতিটো বেয়া বস্তুকে ভাললৈ পৰিণত যি কৰি ল'ব পাৰে তেওঁ এই জীৱনত কৃতকাৰ্য লাভ কৰিব পাৰে তেওঁ এই জীৱনত কৃতকাৰ্যতা লাভ কৰিব পাৰে মই যুগলক সুধো যুগল তুমি কেনেকৈ ৰাষ্ট্ৰপতি পুৰস্কাৰ পাব পৰা শিক্ষক হলা গৌৰৱৰ বিষয় নহয় নেশ্যনেল টিচাৰ্ছ এৱাৰ্ড পাইছিলে ৰাষ্ট্ৰপতিৰ পৰা তেতিয়া যুগলে মোক আজি কেইসপ্তাহমান আগতে সুধিছিলো যুগল তুমি কেনেকৈ কৰিলা কামটো কোৱাচোন কেনেকৈ পঢ়াইছিলা তেতিয়া যুগলে মোক কৈছে মই দুবিয়াৰ খা-খবৰ যুগলৰ মুখেদি পাই থাকো মাজে মাজে অকমান সময় খৰচ কৰি যুগলে মোক ফোন কৰে ময়ো কেতিয়াবা মাতি নিও কথা বতৰা পাতো গতিকে পাতোতে তেতিয়া কল যে দাদা মই ল'ৰা ছোৱালীক ৰাস্তাই ঘাটে কোবাই দিছিলো মই সিহঁতে বেয়া পোৱা নাছিলে নে কাজিয়া কৰা নাছিলে বোলে নহয় মাক দেউতাকক কৈ লৈছিলো নহয় মাক দেউতাকক কৈ লৈছিলো আপোনাৰ ল'ৰা বেয়া হৈছে কিন্তু মই কিন্তু শাসন কৰিম মই কিন্তু শাসন কৰিম গম পাইছানে কাৰণ শিক্ষকে ছাত্ৰক যদি কিবা শাস্তি দিয়ে কিবা যদি ষ্ট্ৰিক্টলি কিবা কয় তেতিয়াহ'লে সেই ছাত্ৰজনৰ ভালৰ কাৰণে কৰে সেই ছাত্ৰজনৰ ভৱিষ্যতৰ মংগলৰ কাৰণে কৰে তাৰ কাৰণে কেতিয়াও দুখ কৰিব নালাগে গম পাইছানে দুখ কৰিব নালাগে আৰু তিনিটা কথা তোমালোকে মনত ৰাখিবা জীৱনত গোটেই জীৱনটোৱে হ'ল এটা বেলেন্সিং আৰু সেই বেলেন্সিংটো এতিয়াৰ পৰাই কৰিবলৈ শিকিব লাগে বেলেন্সিংটো হ'ল এটা হ'ল ফেমিলি এটা হ'ল পাৰ্চনেল লাইফ আনটো হ'ল তোমালোকৰ প্ৰফেশ্যনেল লাইফ প্ৰফেশ্যনেল লাইফ মানে এইটো মই ডাঙৰ শব্দ ক'লো তোমালোকক প্ৰফেশ্যনেল লাইফ মানে এতিয়া তোমালোকৰ প্ৰফেশ্যন হ'ল তোমালোক ছাত্ৰ তোমালোক সবেই ছাত্ৰ মোৰ প্ৰফেশ্যনেল লাইফ বেলেগ ছাৰৰ প্ৰফেশ্যনেল লাইফ বেলেগ আছিলে ইয়াত বহি থকা জ্যেষ্ঠ যিসকল আছে তেওঁলোকৰো প্ৰফেশ্যনেল লাইফ বেলেগ বেলেগ এই তিনিটাৰ মাজত আমি এটা বেলেন্সিং ৰাখি চলিব লাগে গম পাইছানে তুমি এটাৰ কাৰণে আনটোক অৱহেলা কৰিব নোৱাৰা ছাত্ৰ হিচাপে তোমালোকে ছাত্ৰৰ কৰ্তব্যখিনি কৰিবই লাগিব ছাত্ৰৰ কৰ্তব্য কি অধ্যয়ন কৰা আজি তোমালোকৰ কাৰণে জ্ঞান আহৰণ কৰা বহুত সহজ হৈ গৈছে গতিকে তোমালোকে পৃথিৱীৰ বিভিন্ন খা খবৰবিলাক গোটাব পাৰিব লাগিব প্ৰায়বিলাকৰে চাগে আজিকালি মোবাইল ফোন আছে নহয় ইয়াত মোবাইল ফোন কিমানৰ আছে হাত দাঙাচোন ছাত্ৰ ছাত্ৰীখিনি ওপৰলৈ দাঙা মোবাইল ফোন আছে যেন পাইছো লাজতে মোক কোৱা নাই চাগৈ ইমানৰ নাইনে মোবাইল ফোন প্ৰত্যেকৰে আছে মই মোবাইল ফোনটো খবৰ লোৱাৰ উদ্দেশ্য এটা এই মোবাইল ফোনটো তোমালোকে খেলা চাবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰা গেম খেলিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰা এই মোবাইল ফোনটো এখন বিশ্বকোষৰ নিচিনা ইয়াত গোটেই পৃথিৱীৰ কথাবিলাক সোমাই থাকে গম পাইছানে পৃথিৱীৰ কথাবিলাক সোমাই থাকে গতিকে মোবাইল ফোনতে গোটেই পৃথিৱীৰ খা খবৰবিলাক তোমালোকে পাই থাকা এই মোবাইল ফোনৰ ইউটিউবত বহুত ভাল ভাল শিক্ষকৰ লেসনবিলাক ইয়াত থাকে কেনেকৈ অংক শিকিব লাগে কেনেকৈ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ কথা শিকিব লাগে বুজি নাপালে
তুমি মোবাইল ফোনটো খুলিলে তাত এটা ধুনীয়া লেকচাৰ তুমি পাই যাব পাৰা গম পাইছানে গতিকে সুবিধা হৈছে তোমালোকৰ জ্ঞান আহৰণৰ ৰাস্তাবিলাক সহজ হৈ পৰিছে কথা নেপাতিবা মই তোমালোকক কথা পাতিবলৈ দিম প্ৰশ্ন সুধিম এতিয়া কিন্তু গতিকে মই কথা কোৱা সময়ত তোমালোকে কথা নকবা দেই আৰু তোমালোকে কথা কোৱা সময়টো মই নকওঁ তোমালোকক ক'বলৈ দিম অলপ পিছত ঠিক আছে হা নো টকিং ওকে কেইমিনিট মানৰ কাৰণে মই দীঘলীয়া নকৰোঁ সেশনটো চিন্তা নকৰিবা কিন্তু তোমালোকে এতিয়া অকণমান মোৰ কথা কি শুনা গতিকে ছাত্ৰ বা ছাত্ৰী হিচাপে নিজৰ কৰ্তব্যখিনি কৰিবই লাগিব 2 নম্বৰ পৰিয়ালৰ প্ৰতি দায়িত্ব সেই দায়িত্ব কিন্তু পালন কৰিবই লাগিব আমি যেনেকৈ কৈছিলোঁ বহুতেই অসুখীয়া আছিলে ঘৰৰ ভাত বনাই দিছিলোঁ গৰু চৰাই দিছিলোঁ দেউতাৰ লগত পথাৰত হাল বাবলৈ গৈছিলোঁ গতিকে পৰিশ্ৰমৰ প্ৰতি বিমুখ হ'বলৈ নিশিকিবা এতিয়া পাই শ্ৰমৰ লগত নিজকে কানেক্টেড কৰি ৰাখিবা মই এবাৰ ফুৰিবলৈ যাওঁতে বাহিৰত ফুৰিবলৈ মানে কনফাৰেন্সত যাওঁ এনেইতো ফুৰিবলৈ নাযাওঁ আৰু ক'তো গম পাইছেনে কনফাৰেন্সত যাওঁতে আমেৰিকাত ফুটপাথেৰে গৈ আছোঁ ৰিক্সা এখনত আহি পেলাই মোৰ কাষতে ৰৈ গ'ল হা ৰৈ পেলাই তেওঁ সুধিছে ছোৱালীজনীয়ে ৰিক্সাখনত দেখিলোঁ যে মই প্ৰথমতে চোৱাই নাছিলোঁ মুখলৈ চাই দেখিলোঁ ৰিক্সাৱালা দেখোন ছোৱালী এজনী প্ৰায় 19-20 বছৰীয়া ছোৱালী এজনীয়ে ৰিক্সা এখন চলাই আহিছে ক'ল যে মোক সুধিলে আপোনাক ৰিক্সা লাগিব নেকি লাগে যদি উঠক মোৰ ৰিক্সাতে বেছি পইচা নলওঁ মই আপোনাক এই গোটেই টাউনখন দেখুৱাই দিম আপুনি আমেৰিকাৰ নহয় যেন লাগিছে বাহিৰৰ মানুহ যেন লাগিছে মই ক'লো যে হয় মই বাহিৰৰ মানুহ কিন্তু মোক 10 মিনিটমান সময় দিব লাগিব মই এক কাপ কফি খাই ল'ম খোৱাৰ মন গৈছে তুমি অকণমান ৰ'ব লাগিব তেতিয়া মই তোমাৰ ৰিক্সাত উঠিব পাৰিম মই কফি খাবলৈ গ'লোঁ ছোৱালীজনীক ক'লোঁ তুমি যদি বিচাৰা তুমিও মোৰ লগতে এক কাপ কফি খাব পাৰিবা আহাচোন সৰু ছোৱালী হা ৰিক্সা চলাইছে আমেৰিকাত গতিকে অকণমান মনত অনুসন্ধিৎসাটো বাঢ়িছে মই কফিৰ অৰ্ডাৰ দিলোঁ 2 কাপ ছোৱালীজনীৰ কাৰণেও 1 কাপ মোৰ কাষতে বহিলে তাই মই তাইক সুধিলোঁ তোমাৰ ঘৰত কোন কোন আছে তেতিয়া ক'লে যে মোৰ দেউতা উকালতি কৰে উকিল মাকে শিক্ষয়িত্ৰী কৰে কিন্তু ছোৱালীয়ে ৰিক্সা চলায় গম পাইছেনে মই তেতিয়া সুধিলোঁ তুমি কিয় ৰিক্সা চলোৱা তেতিয়া ক'লে যে মই আত্মনিৰ্ভৰশীল হ'ব বিচাৰোঁ মই মা দেউতাৰ ওপৰত নিৰ্ভৰ কৰি চলিব নিবিচাৰোঁ গম পাইছেনে মই মা দেউতাৰ ওপৰত নিৰ্ভৰ কৰি চলিব নিবিচাৰোঁ মই নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব বিচাৰোঁ তাই যি ডিটাৰমিনেশ্যন হা তাই শ্ৰমৰ প্ৰতি যিটো আগ্ৰহ ৰিক্সা চলাই মানুহক উঠাই মেলি তাই পইচা উপাৰ্জন কৰে তেনেকৈয়ে পঢ়ে বহু দিনলৈকে মই ছোৱালীজনীৰ লগত সংযোগ ৰাখি আছিলোঁ গম পাইছেনে গতিকে তোমালোকেও তেনেকুৱা যেতিয়াই যিখিনি সুবিধা পোৱা মা দেউতাক ঘৰখনক সহায় কৰি দিবা নিজৰ পঢ়া শুনাখিনি কৰিবাই তৃতীয় কথা স্বাস্থ্যৰ অবিহনে সুস্বাস্থ্যৱান যদি নাথাকে জীৱনত একো কামেই কৰিব নোৱাৰা গম পাইছেনে গতিকে স্বাস্থ্যটো ভালে ৰাখিব লাগিব মানুহৰ বেমাৰ আজাৰ হ'ব হা কিন্তু বেমাৰ আজাৰ হ'লে ভাঙি নপৰিবা সেইবিলাকক মেৰামতি কৰি ল'ব পাৰি গম পাইছেনে যদি আমি যত্নশীল হওঁ যদি আমি কাম বনত পৰিপাটি হওঁ যদি আমি স্বাস্থ্য ৰক্ষাৰ কিছুমান নীতি নিয়ম মানি চলোঁ স্বাস্থ্য ৰক্ষাৰ নীতি নিয়মবিলাক নীতি নিয়মবিলাক আজিকালি তোমালোকৰ পাঠ্যপুথিটো লিখা থাকে ধুনীয়াকৈ অকল সেয়ে নহয় এই নীতি নিয়মবিলাক তোমালোকৰ সেলফোনতো থাকে এইবিলাক সহজলব্ধ হৈছে গম পাইছানে
এইবিলাক জানি লৈ নিজৰ ক্ষেত্ৰত এইবিলাক প্ৰয়োগ কৰিব লাগে আনকো সেইবিলাক মানি চলাত সহায় কৰি দিব লাগে পৰিয়ালৰ বাকী মানুহখিনিক তেতিয়া তোমালোক দীৰ্ঘায়ু হবা স্বাস্থ্যৱান হবা আৰু তেতিয়া তোমালোকে জীৱনত যিকোনো কামেই কৰিবৰ কাৰণে উপযুক্ত হবা সৰু কাম ডাঙৰ কাম বুলি কোনো কথা নাই হা সৰু কাম ডাঙৰ কাম বুলি কোনো কথা নাই যিকোনো কামৰ পৰাই তোমালোকে জীৱনত প্ৰতিষ্ঠা লাভ কৰিব পাৰা সেইটো নিৰ্ভৰ কৰে কিমান আগুৱাই গৈছা আৰু আগুৱাই যাবৰ কাৰণে তাৰ কাৰণে ৰাস্তাটো এতিয়াৰ পৰাই বন্ধা আৰম্ভ কৰিব লাগিব পিছত বহুত দেৰি হৈ যাব বহুত ডাঙৰ এজন ক্ৰিকেটাৰৰ নাম কোৱাচোন বহুত ডাঙৰ ক্ৰিকেটাৰ এজনৰ নাম কোৱাচোন কোৱা এজনে হা কোন শচীন তেণ্ডুলকাৰে কিমান বছৰ বয়সৰ পৰা ক্ৰিকেট খেলিছিলে কিমান বছৰ বয়সৰ পৰা 11 বছৰ বয়সৰ পৰা হা 11 বছৰ বয়সৰ পৰা আৰু এইটো নিয়মেই তুমি যদি ভালকৈ সাঁতুৰিব বিচাৰিছা তুমি যিমান পাৰা সিমান সময়ত বেছিকৈ পানীত থাকা ভালকৈ সাঁতুৰিবলৈ হলে গতিকে তুমি যদি কথাবিলাক বেছিকৈ জানিব বিচাৰিছা যিমান পাৰা সিমান বেছিকৈ পঢ়িব লাগিব ইনফৰমেশ্যন লাগিব মোৰ এতিয়াও মনত থাকে ৰুখেশ্বৰ ককাইদেউ তেখেতক চিনি পোৱা নে তোমালোকে নোপোৱা নহয় মোতকৈ ডাঙৰ হয় স্কুলত আদৰ্শৱান ছাত্ৰ বুলি প্ৰতি বছৰে একোটা পুৰস্কাৰ দিছিলে ককাইদেউ হা পঢ়া-শুনা কৰাৰ উপৰিও গাঁৱত এটা পুথিভঁৰাল স্থাপন কৰিছিলে আৰু সেই পুথিভঁৰালটোত ককাইদেউৰ 400 কিতাপ আছিলে প্ৰথমতে মই এদিন ককাইদেউক লগ ধৰি ক'লো তেওঁ মোতকৈ ছিনিয়ৰ মোক অকমান পঢ়া-শুনা শিকাই দিব পাৰিব নেকি বোলে ঠিক আছে মই তোমাক শিকাই দিম তুমি এটো সময়ত আহিবা মই তোমাক অকমান পঢ়াই দিম লাইব্ৰেৰীটোলৈ কিতাপ পঢ়িবলৈ তেনেকৈ মানুহ নাহে মোক লাইব্ৰেৰীতে পঢ়াইছিলে ককাইদেউৱে হা মাজে মাজে তাতে পঢ়াইছিলে কিতাপখিনি দেখি মোৰ ইমান আগ্ৰহ হৈছিলে তেতিয়া সেই দিনতে মই লাইব্ৰেৰীটোৰ 400 কিতাপ এফালৰ পৰা পঢ়ি শেষ কৰি দিছিলোঁ গম পাইছানে এফালৰ পৰা পঢ়ি শেষ কৰি দিছিলোঁ সেইবিলাকে নিশ্চয় মোক এতিয়া সহায় কৰিছে গম পাইছানে গতিকে পঢ়া-শুনাক অৱহেলা নকৰিবা শিকিবলৈ কেতিয়াও এলাহ নকৰিবা শিকাত সেই কামখিনি কৰিবা লগতে পৰিয়ালকো সহায় কৰিবা নিজৰ স্বাস্থ্যৰ প্ৰতিও যতন ল'বা আৰু প্ৰত্যেকৰে এটা সপোন থকা দৰকাৰ কিনো কৰিবা ডাঙৰ কিবা এটা কৰিব লাগিব সৰু কাম ডাঙৰ কাম বুলি একো কথা নাই হিমা দাসৰ নাম শুনিছা নহয় কি কৰে দৌৰে নহয় কিমান বিলাক সোণৰ পদক আনিলে কিমান বিলাক মেডেল পালে অসমৰ তোমালোকে সবেই হিমা দাসৰ নাম জানা তাই কেনেকৈ পালে দৌৰি গতিকে দৌৰাটো দেখাত একো ডাঙৰ কথা নহয় যেন লাগে কিন্তু তাই দৌৰি ডাঙৰ পুৰস্কাৰ পালে ল'ৰা এটা লগ পাইছিলোঁ চিপাঝাৰৰ মুখ দেখুৱাবলৈ আহিছিলে মই পৰীক্ষা কৰাৰ আগতে চোলাটো খুলিবলৈ দিলোঁ খুলি পেলাই দেখিলোঁ ডাঙৰ ডাঙৰ মাংস পেশী মই সুধিলোঁ তুমি কি কৰা বোলে ছাৰ মই পাঞ্জা খেলোঁ তেতিয়ালৈকে মই গমেই পোৱা নাছিলোঁ পাঞ্জাটো যে এটা খেল হ'ব পাৰে আমি স্কুলত চুপতি মাৰিবৰ কাৰণে ধেমালিতেহে পাঞ্জা খেলোঁ নহয় ডেস্কৰ ওপৰত হাত দি পেলাই ইটোৱে সিটোৱে সি পাঞ্জা খেলে মই তুমি পাঞ্জা খেলি কি কৰা বোলে ছাৰ মই এতিয়ালৈকে 5খন দেশত গৈ ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰিছোঁ পাঞ্জা খেলত 5খন দেশত গৈ সি পৃথিৱীৰ 5খন দেশত ভ্ৰমণ কৰিবলৈ গৈছে খেলিবলৈ গৈছে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছে আমাৰ চিপাঝাৰৰ ল'ৰা গম পাইছেনে গতিকে সৰু কাম ডাঙৰ কাম বুলি কথা নাই যি কামেই নকৰা সদায় 1 নম্বৰ হ'বলৈ চেষ্টা কৰিবা সদায় 1 নম্বৰত থাকিবলৈ চেষ্টা কৰিবা মই যিখন ইউনিভাৰ্চিটিত আমেৰিকাত পঢ়িবলৈ গৈছিলোঁ তাত আকৌ ল'ৰা ছোৱালীবিলাকে 100 নম্বৰৰ প্ৰশ্ন কাকতখনত 110লৈকে দিয়ে
মিচিগান ইউনিভাৰ্চিটিত 110লৈকে দিয়ে তেতিয়া মই সুধিলোঁ কেনেকৈ তোমালোকে 100 নম্বৰৰ প্ৰশ্ন কাকতখনত 110 দিয়া যেতিয়াই কিবা এটা পঢ়াই সেইদিনাই পৰীক্ষা লয় আৰু যি পৰীক্ষাত 80ৰ তলত পায় তেওঁলোকক আকৌ স্পেচিয়েল টিউচনৰ ব্যৱস্থা কৰে স্পেচিয়েল টিউচনৰ ব্যৱস্থা মানে 80ৰ তলত পোৱাটো ভালকৈ তুমি শিকা নাই তোমাৰ শিক্ষাটো সম্পূৰ্ণ হোৱা নাই তেওঁলোকক স্পেচিয়েল ক্লাছৰ এৰেঞ্জ কৰে আমাক পঢ়াবলৈ যিগৰাকী শিক্ষকক বেলেগ এখন ইউনিভাৰ্চিটিৰ পৰা লৈ আনিছিলে জনছ হপকিন্স বোলা ইউনিভাৰ্চিটি এখনৰ পৰা আমেৰিকাৰ 1 নম্বৰ ইউনিভাৰ্চিটি সেইখন বয়সস্থ লেডি মই যেতিয়া পঢ়িবলৈ গৈছিলোঁ মোৰ বয়স আছিলে 37 বছৰ আৰু সেই লেডিগৰাকীৰ বয়স প্ৰায় এৰাউণ্ড 70 বা 72 মান হ'ব আমাৰ লগত একেটা হোষ্টেলতে থাকে ইমান ডাঙৰ মানুহ আমেৰিকাৰ প্ৰফেসৰ বহুত দৰমহা পায় তেওঁনো আমাৰ লগত ছাত্ৰৰ লগত কিয় তেওঁক ৰাখিছে এদিন মই সুধিলোঁ যে মেডাম তুমি আমাৰ লগত কিয় থাকা এইটো হোষ্টেলত ছাত্ৰৰ হোষ্টেলত তুমিতো বেলেগ হোষ্টেলতো ভালকৈ থাকিব পাৰিলাহেঁতেন তেতিয়া মোক কি ক'লে জানা মোক ক'লে যে এইটো সকলোৰে কাৰণে নহয় এইটো ইউনিভাৰ্চিটিৰ নিয়ম মই ছাত্ৰৰ লগতে থাকিব লাগিব কাৰণ তোমালোকৰ মনত যেতিয়া কিবা প্ৰশ্নৰ উদয় হ'ব মোক যাতে লগে লগেই লগ পোৱা পিছদিনালে পাহৰিও যাব পাৰা নহয় সেইকাৰণে মোক তোমালোকৰ লগত ছাত্ৰৰ লগত হোষ্টেলতে থাকিব দিছে গতিকে মই এনেই থকা নাই পইচা বচাবৰ কাৰণে গতিকে ছাত্ৰৰ যেনেকৈ অনুশীলন লাগিব নীৰৱ সাধনা লাগিব শিক্ষকেও তেনেকৈ টাইম দিব লাগিব গম পাইছানে আৰু যদি তোমালোকে আগ্ৰহ দেখুৱা তেতিয়া কিন্তু শিক্ষক আগবাঢ়ি আহিব আগ্ৰহটো প্ৰথমতে তোমালোকৰ পৰা সৃষ্টি হ'ব লাগিব যেনেকৈ ককাইদেউজনক মই কৈছিলোঁ সৰুতে মোক পঢ়াই দিব নেকি তেওঁ মোক পঢ়াই দিছিলে পইচা লোৱা নাছিলে মই যে আগ্ৰহ কৰি ক'লোঁ তেওঁ মোক বিমুখ কৰা নাছিলে তেনেকৈ বহুত আছে মই তিলেশ্বৰ চুতীয়া ছাৰৰ বোৱাৰীয়েকক লগ পালোঁ অলপ আগতে নহয় কি নাম আছিলে মোৰ শিক্ষক আছিলে তিলেশ্বৰ চুতীয়া ছাৰ তিলেশ্বৰ চুতীয়া ছাৰৰ ঘৰত গৈ মই ইংৰাজী পঢ়িছিলোঁ তাৰ কাৰণে মোক পইচা লোৱা নাছিলে এনেই পঢ়াই দিছিলে ছাৰৰ ফ্ৰী টাইমত গৈ গৈ লগ ধৰিছিলোঁ ছাৰৰ এজন ভায়েক আছিলে ইঞ্জিনিয়াৰ তেওঁ মোক অংক শিকাই দিছিলে তেওঁ মোক অংক শিকোৱাৰ কাৰণে পইচা লোৱা নাছিলে আগ্ৰহ কৰি কৈছিলোঁ সুধো ছাৰ এই সপ্তাহত কোনদিনা গ'লে আপুনি মোক 2 ঘণ্টা সময় দিব পাৰিব তেনেকৈ গৈছিলোঁ তেনেকৈ তেওঁ শিকাই দিছিলে গতিকে ইয়াত ভাল শিক্ষক আছে নথকা নহয় তেওঁলোকে পঢ়াবলৈও ভাল পাব গম পাইছেনে তেওঁলোকে পঢ়াবলৈও ভাল পাব এওঁ আছে নিৰ্মল ভূঞা ছাৰৰ ল'ৰা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল নহয় তোমালোকৰ নিৰ্মল ভূঞা ছাৰ মোৰ টিচাৰ আছিলে আমি যেতিয়া হাইস্কুলত পঢ়িছিলোঁ তেতিয়া তেখেত হাইস্কুলখনৰ প্ৰধান শিক্ষক আছিলে তেতিয়া আমাৰ স্কুলখনত অংকৰ শিক্ষক নাছিলে আৰু বিজ্ঞানৰ শিক্ষক নাছিলে এই অঞ্চলৰ পৰা তেতিয়ালৈকে BSc কোনো ল'ৰা ছোৱালীয়ে পাছেই কৰা নাছিলে গতিকে অংক আৰু সায়েন্স পঢ়াবৰ কাৰণে কোনো শিক্ষক নাছিলে মই ক্লাছৰ প্ৰথম ল'ৰা আছিলোঁ হালু বাওঁ ঘৰত ভাতো বনাওঁ মহু চৰাওঁ গৰু পালু ৰখিবলৈ যাওঁ অকল সেয়ে নহয় মই মাধুৰ্য আৰু শতাব্দীক দেখুৱাই আহিম বুলি কৈছিলোঁ এই গহপুৰৰ দেওবৰীয়া যিখন বজাৰ সেই বজাৰখনত দেওবাৰে আদা নহৰু পাণ তামোল এইবিলাক কান্ধত ভাৰ বৈ বিক্ৰী কৰিবলৈ গৈছিলোঁ তেতিয়া আমাৰ চাইকেল নাছিলে আমি খোজকাঢ়ি যাওঁ বাবা গহপুৰৰ দেওবৰীয়া বজাৰখনলৈ তাত বিক্ৰী কৰি সেয়া পইচাৰে কিতাপ বহি পেঞ্চিল এইবিলাক মোৰ কাৰণে আৰু মোৰ ভাইটি দুটাৰ কাৰণেও কিনি লৈ আনো আমি কিন্তু তেনেকৈ পঢ়িছিলোঁ গতিকে মই কি কৈছোঁ মই দেওবৰীয়া বজাৰখন দেখুৱাই আনিব বিচাৰিছিলোঁ চোৱা ইয়াৰ পৰা খোজকাঢ়ি এই বজাৰখনত বস্তু বিক্ৰী কৰিবলৈ আহিছিলোঁ মই তেওঁ বোধহয় নাই আৰু এতিয়া জীয়াই থকা নাই মোৰ এতিয়া মনত আছে কেতিয়াবা বৰষুণত খুব বোকা হয় বজাৰখনত
তাৰ মাজতে আমি অকণমান জাগা উলিয়াই পেলাই কেনেকৈ বস্তা এখন পাৰি পেলাই তামোল বিক্ৰী কৰোঁ, পাণ বিক্ৰী কৰোঁ, আদা বিক্ৰী কৰোঁ, হালধি বিক্ৰী কৰোঁ, জলকীয়া লৈ গৈ বিক্ৰী কৰোঁ ভাগ কৰি কৰি। তেনেকৈ আমি জীৱনৰ আদি পাঠবিলাক তেনেকৈ আৰম্ভ হয় বাবা, গম পাইছানে? গতিকে সৰু কাম যেতিয়া কৰিবা সৰুৰ পৰা ডাঙৰ কাম কৰিবলৈ শিকিবা। এতিয়া মই ইনকাম জেনেৰেশ্যনৰ কথা ভাবিছোঁ, গাঁৱৰ মানুহৰ কথা ভাবিছোঁ। কামৰূপত তেনেধৰণৰ কিছু প্ৰজেক্ট কৰিছিলোঁ, কাৰণ মই জানো যে গাঁৱৰ মানুহৰ মাজত যথেষ্ট ৰিচোৰ্চ আছে। সেই ৰিচোৰ্চখিনি যদি আমি প্ৰপাৰলি ভালকৈ যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, তেওঁলোকৰ আৰ্থিক অৱস্থাৰ নিশ্চয়কৈ বহুতো উন্নত কৰিব পাৰি। তেওঁলোকৰ লগত যদি একেলগে কাম কৰোঁ। কৃষিৰ প্ৰণালী সলনি হৈছে যোৱা 50 বছৰত। যোৱা 50 বছৰত কৃষিৰ প্ৰণালীৰ অনেক পৰিৱৰ্তন হৈছে, অনেক পৰিৱৰ্তন হৈছে। এতিয়া ইমানেই পৰিৱৰ্তন হৈছে, আমাৰ ল'ৰা ছোৱালী এতিয়া পথাৰত হাল বাবলৈ নগ'লেও হ'ল। এনেকুৱা এটা অফিচত বহি ট্ৰেক্টৰখন নিজে নিজে চলি যোৱা ট্ৰেক্টৰো ওলাইছে, নিজে নিজে ধান কটা মেচিনো ওলাইছে, নিজে নিজে ভুই ৰোৱা মেচিনো ওলাইছে। সহজতে বহুত ডাঙৰ ডাঙৰ কাম একেদিনাই কৰিব পৰা ব্যৱস্থাও সৃষ্টি হৈছে। কৰিব পাৰি, কিন্তু তাৰ অৰিজিনটো আহিব লাগিব। এনেধৰণৰ অঞ্চলৰ বেছটোৰ বিষয়ে আমাৰ জ্ঞান থাকিব লাগিব। তোমালোকে তোমালোকৰ চকুৰ চাৰিওফালে যিবিলাক ব্যৱস্থা দেখা পাইছা, সেইবিলাক সদায় চাবলৈ চেষ্টা কৰিবা, বুজিবলৈ চেষ্টা কৰিবা, নিজকে প্ৰশ্ন কৰিবা, এইটো এনেকৈ কিয় হৈছে, এইটো এফালৰ পৰা নহ'ল কিয়? গম পাইছেনে? নিজকে প্ৰশ্ন কৰিব লাগে যে এইটো এনেকৈ মই কৰিলোঁ, কিন্তু এইটো এনেকৈ কৰিলেও হ'ব নেকি, বেলেগ কিবাকৈ কৰিব পাৰি নেকি? সদায় অল্টাৰনেটিভটো ভাবিব লাগে। মুখস্থ কৰিবলৈ চেষ্টা কৰিব নালাগে, কথাবিলাক চিন্তা কৰিব লাগে আৰু নিজকে প্ৰশ্ন কৰিব লাগে। মই আৰু বেছি সময় লৈ এই অনুষ্ঠানটো দীঘলীয়া কৰিব খোজা নাই। এতিয়া মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা প্ৰশ্নৰ আহ্বান কৰি মোক সুধিব লগা কি প্ৰশ্ন আছে সোধাচোন তোমালোকে। মোৰ প্ৰশ্ন আছে যে আমি কি পদ্ধতিৰে পঢ়িলে ভাল ফলাফল লাভ কৰিব পাৰোঁ? অ'কে, দুবিয়াৰ পৰা নাহিলে নহয়, দুবিয়া হায়াৰ ছেকেণ্ডেৰী ক্লাছ 9ৰ পৰা কোৱাচোন। ছাৰ, আপুনি মেট্ৰিকৰ সময়ত কিমান সময় অধ্যয়ন কৰিছিল, কেনেকৈ অধ্যয়ন কৰিছিল, অলপমান কৈ দিয়ক। ভেৰি গুড, বঢ়িয়া। আৰু তোমালোকে মনতে ভাবি থকা প্ৰশ্ন। এতিয়া মই বাৰু পাহৰি যোৱাৰ আগতে এই 3টা প্ৰশ্নৰ উত্তৰ দি লওঁ। এওঁ সুধিলে প্ৰথম প্ৰশ্নটো একেবাৰে সহজ, আপুনি কি বিভাগৰ চিকিৎসক? মই নিউৰলজিষ্ট। নিউৰলজিষ্ট সেইসকলক কয় যি ব্ৰেইন আৰু নাৰ্ভাছ ছিষ্টেমটোৰ অসুখ হ'লে চিকিৎসা কৰে। গম পাইছানে? ব্ৰেইনটোৰ ফাংচন হ'ল, তোমালোকে যে মোৰ কথা শুনি আছা, মোৰ কথাবিলাক বুজিবলৈ চেষ্টা কৰিছা, মই এইখিনিতে মই তোমালোক যে তোমালোক, এইটো ব্ৰেইনৰ কাৰণে হয়। গম পাইছানে? মানুহৰ কথা বতৰা, ভাৱ, চিন্তা, ভাল বেয়া গোটেইবিলাক ব্ৰেইনটোৱে নিৰ্ণয় কৰে। মই সেই ব্ৰেইন আৰু নাৰ্ভাছ ছিষ্টেমৰ বিশেষজ্ঞ ডক্তৰ হয়, আৰু তেনেধৰণৰ ৰোগ হ'লে মোক দেখুৱাবলৈ আহে। ব্ৰেইন টিউমাৰ হ'লে মোক দেখুৱাবলৈ আহে, মানে কথা পাহৰি গ'লে মোক দেখুৱাবলৈ আহে, এপিলেপচি হ'লে মোক দেখুৱাবলৈ আহে, মূৰৰ বিষ হ'লে মোক দেখুৱাবলৈ আহে, তাৰপিছত তোমাৰ ষ্ট্ৰ'ক হ'লে মোক দেখুৱাবলৈ আহে, হাত ভৰি জিনজিনালে মোক দেখুৱাবলৈ আহে, হাত ভৰি কঁপনি উঠিলে মোক দেখুৱাবলৈ আহে। এইবিলাক বেমাৰৰ মই বিশেষজ্ঞ চিকিৎসক। এইটো তোমাৰ প্ৰশ্নৰ উত্তৰ দিলোঁ। দ্বিতীয় নম্বৰ, কি পদ্ধতিত পঢ়িলে আমি ভাল ফলাফল দেখুৱাব পাৰোঁ? লাৰ্ণিং ছিষ্টেমবিলাক ফ্ৰম টাইম টু টাইম ইভলভ হৈ আছে নহয়। আমাৰ দিনত 50 বছৰ আগতে, মই তোমালোকৰ সমান বয়স থাকোঁতে, মোৰ কিমান more than 50 years ago মই তোমালোকৰ নিচিনা আছিলোঁ, more than 50 years। মোৰ এতিয়া ৰানিং 75।
গতিকে more than মই তানে almost 60 years নহয় more than 60 years now I am 75 now গতিকে 60 বছৰ আগতে পঢ়াশুনাৰ সিস্টেম বিলাক ইমান উন্নত নাছিল কিন্তু এই যোৱা 60 বছৰত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে আমাৰ দিনত আমাৰ শিক্ষকে আমাক যেনেকৈ পঢ়াবলৈ চেষ্টা কৰিছিলে বৰ্তমানৰ শিক্ষকসকল তাতকৈ বহুতো উন্নত মানৰ বাবা আৰু ছাত্ৰ এজনৰ বুজা শক্তিখিনি আয়ত্ত কৰিব পৰা জ্ঞানখিনি কেনেকৈ বঢ়াব পাৰি ইনক্ৰিজ কৰিব পাৰি সেই পদ্ধতিবিলাকো উদ্ভাৱন হৈছে বৰ্তমান সময়ত কিন্তু ডাঙৰ কথা হ'ল প্ৰতিটো লেসন পঢ়াৰ পিছত নিজকে প্ৰশ্ন কৰিব লাগে যে মই কি শিকিলো ইয়াৰ পৰা মই কি শিকিলো গম পাইছানে আৰু সেইখিনি মাজে মাজে আকৌ ৰিপিট কৰি থাকিব লাগে তেতিয়া সেই শিকাখিনি নতু পাহৰি যোৱাটো স্বাভাৱিক তাৰ কাৰণে আমি সময় দিব লাগিব তাৰ কাৰণে এখন ক্যালেন্ডাৰ থাকিব লাগিব পঢ়াখিনি পিছত সদায় নিজকে বাকি অন্য দেশবিলাকত তাৰ ওপৰত পৰীক্ষা লয় এসেসমেন্ট হয় প্ৰতিটো লেসনৰ পিছত মই ডাক্তৰক পঢ়াও মই ডাক্তৰক পঢ়াও নিউৰলজি এমডি পাস কৰাৰ পিছত যিবিলাক ডাক্তৰে আৰু পঢ়িব বিচাৰে মই সিহঁতৰ ক্লাছ লওঁ সিহঁতৰ ক্লাছ লোৱাৰ পিছত মই সদায় এটা পৰীক্ষা লওঁ তোমালোকে যেনেকৈ মোৰ কথা নুশুনি পেলাই কি ইটোৱে সিটোৱে ইফালে ইফালে চাই আছা নহয় স্বাভাৱিক ক্লাছতো তেনেকুৱা কৰি থাকিবা ডাঙৰ ডাঙৰ বিলাকেও তেনেকুৱা কৰি থাকে গতিকে সেইবিলাক যাতে নকৰে সেইটো বন্ধ কৰিবৰ কাৰণে সদায় পঢ়োৱাৰ পিছত একটা ক্লাছ লোৱা যায় সিহঁতক মাল্টিপল চইচ টাইপ কুৱেশ্যনছ দিয়া যায় তাৰ পৰা এসেস কৰিব পাৰো কোনে কিমান শিকিলে কোনে কিমান নিশিকিলে সেইটো ওপৰ লেভেলতো হয় তলতো সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আৰু বেছি হ'ব এতিয়া হৈছে গম পাইছেনে আৰু যদি কোনোবাই সেইটো কাৰবাৰ নহলে সেইটো নিজে কৰাৰ ব্যৱস্থা কৰিবা নিজে প্ৰশ্নবিলাক সুধিবা মই কি শিকিলো আৰু সেইটো আকৌ আখৰা কৰিবা ৰিপিট কৰিবা ৰিহাৰ্সেল কৰিবা এবাৰত কোনো কামটো কৰিবৰ কাৰণে সম্পূৰ্ণতা লাভ নকৰে it has to be kept on repeating শচীন তেণ্ডুলকাৰে এদিন ক্ৰিকেট খেলিলে ইমান ডাঙৰ ক্ৰিকেটাৰ নহলেহেঁতেন সি সদায় বেটটো লৈ পেলাই বল মাৰি থাকে তেতিয়াহে ইমান ডাঙৰ ক্ৰিকেটাৰ হৈছে পঢ়াটোও তেনেকুৱা একটা লেসনে ৰিপিট কৰি থাকিব লাগিব পঢ়াৰ পদ্ধতিটো হ'ল সময় দিব লাগিব মই কৈছিলো তোমাৰ কথাখিনি ঠিক আৰু এজনে সুধিছিলা যে মই হায়াৰ সেকেন্ডাৰী সময়ত কেনেকৈ পঢ়িছিলো মেট্ৰিক আমাৰ দিনত মেট্ৰিক নাছিলে মই ইয়াত অষ্টম মানলৈকে পঢ়াৰ পিছত চাৰিআলিলৈ গুচি গলো তাত ইয়াত অংক আৰু বিজ্ঞানৰ শিক্ষক নাছিলে মোৰ অংক আৰু বিজ্ঞানৰ প্ৰতি বিশেষকৈ মোৰ আগ্ৰহ আছিলে খুব বেছি গতিকে মই বিশ্বনাথ চাৰিআলিলৈ গলো তাত মই পঢ়িলো সেইখন স্কুলত বিজ্ঞানৰ শিক্ষক আছিলে তাত মই বোৰ্ডিং হাউচত আছিলো 2 বছৰ 10 আৰু 11ত বোৰ্ডিং হাউচত নিজে ভাত বনাই খাইছিলো মোৰ কথাখিনি শুনা মই কেনেকৈ পঢ়িছিলো বোৰ্ডিং হাউচত নিজে ভাত বনাও পোৱা গধূলা ওকে 2 নম্বৰ মোৰ পঢ়াৰ খৰচ ওলাবৰ কাৰণে মই এটা টিউচন কৰিছিলো ইয়াত মোক ৰুখেশ্বৰ ককাইদেৱে পঢ়াইছিলে পইচা নোলোৱাকৈ তাত মই ল'ৰা ছোৱালী পঢ়াইছিলো ল'ৰা ছোৱালী আহল পঢ়াইছিলো মোক তাৰ কাৰণে মাহে 10 টকা দৰমহা দিছিলে মাহে 10 টকা দৰমহা দিছিলে ক্লাছ 10 আৰু 11ত বোৰ্ডিং হাউচত থাকোতে তেওঁলোকৰ ঘৰলৈ মই থকা বোৰ্ডিং হাউচৰ পৰা 5 কিলোমিটাৰ দূৰ আছিলে মই 5 কিলোমিটাৰ খোজকাঢ়ি যাওঁ 5 কিলোমিটাৰ খোজকাঢ়ি আহো ল'ৰা ছোৱালী হালক পঢ়াই দিওঁ আৰু 10 টকা দৰমহা পাওঁ সেই 10 টকাৰে মই মাহটো চলি যাওঁ ঠিক এই দুটা প্ৰেক্টিছ কৰিবৰ কাৰণে মোৰ কাগজ কিনিবলৈ ইমান পইচা নাই বহি কিনিবলৈ ইমান পইচা নাই গতিকে স্কুলৰ চক পেন্সিল যিবিলাক ভাঙি ভাঙি পেলাই দিয়ে সেইবিলাক বুটলি লৈ আনো আৰু বোৰ্ডিং হাউচৰ ফ্লোৰখন পকা আছিলে পকা ফ্লোৰত মই ক্যালকুলেশনবিলাক অংকবিলাক প্ৰেক্টিছ কৰোঁ আকৌ মুছি দিওঁ গম পাইছেনে মই তেনেকৈ পঢ়িছিলোঁ বোৰ্ডিং হাউচত আৰু তাৰপিছত 3 নম্বৰ পঢ়াত কিমান ঘণ্টা কিমান পঢ়িছিলোঁ মোৰ এতিয়াও মনত আছে এইবিলাক কৰি মেলি মই 14 ঘণ্টাৰ ৰুটিন এখন বনাই লৈছিলোঁ পঢ়াৰ দিনে টিউচন কৰিবলৈ যাওঁ ভাত বনাওঁ তাৰপিছত
14 ঘণ্টা তাৰমানে 4-5 ঘণ্টাতকৈ বেছি নুশুইছিলোঁ কমকৈ খোৱাৰ অভ্যাসটো মোৰ তেতিয়াই হৈ গৈছিলে বাকীখিনি সময় কিন্তু পঢ়িছিলোঁ দিনে ৰাতিয়ে গম পাইছেনে দিনে ৰাতিয়ে পঢ়িছিলোঁ তেনেকৈ পঢ়ি আৰু ৰিপিট কৰিছিলোঁ কেলেণ্ডাৰ আছিলে যে এইটো 7 দিনৰ পিছত ৰিপিট কৰিব লাগিব এইটো 10 দিনৰ পিছত ৰিপিট কৰিব লাগিব এইটো 15 দিনৰ পিছত ৰিপিট কৰিব লাগিব এনেকৈ আমি ৰিপিট কৰি কৰি গোটেই কোৰ্সটো কেইবাবাৰো তেনেকৈ আমি ৰিপিট কৰিছিলোঁ কৰি পেলাই আমি পৰীক্ষা দিবলৈ গৈছিলোঁ